Hello everyone, Kris's vlogger aneti video loi apnalokok swagatom janaisu. Joakali Krisur birthday amar ghor egoraki notun guest ahisile. Bahute hoytu tek siniye pai kintu moi tek sini poa nasilu. Ter bibhinno gitor video moi dekhisu jodiu tek amar ghor enedore log pam boli moi bhabai nasilu. আজি প্ৰথম লগ পাইছো এজনী ছোৱালী ইমানে বেছি ফ্ৰী ইমানে বেছি লাগে আমাৰ লগত কথা পাতিছে একদম মানে ডাউন টু আৰ্থ বুলি যে কয় সেই আৰু হেল্ল' কা এতিয়া মোৰ লগত আছে জুবিন গাৰ্গৰ আপকামিং ফিল্ম চিকাৰৰ মূল অভিনেত্ৰী ধ্যানী মোহন হেল্ল' নমস্কাৰ তুমি কোনটো চৰিত্ৰত অভিনয় কৰিছা মোৰ চৰিত্ৰৰ নাম হৈছে অষ্টমী আৰু এটা বাগানীয়া চৰিত্ৰ জুবিনাৰ লগত এয়া প্ৰথম নেকি তোমাৰ এইটো মোৰ ছেকেণ্ড কাম আৰু এখন আছিলে তেওঁলোকে মানে ৰিলিজ হোৱা নাই সেইখনত আছে আৰু এইখনত তুমি মূল অভিনেত্ৰী সেইখনতো হয় বাট জুবিন দাৰ কেমিঅ আচ্ছা মানে অলপ গান এটাৰ কাৰণে তেখেত মানে স্পেচিয়েল এপিয়াৰেঞ্চ বুলি কয় যে তাৰপিছত কেনেকুৱা লাগিল তেওঁৰ লগত বহুত ভাল লাগিল মানে চব বহুত মানে কোঅপাৰেটিভ হয় আৰু কোন কোন আছে মোৰ লগত জুবিন দা আছে সিদ্ধাৰ্থ শৰ্মা আছে কিকিদা আপোনালোকে চবে চিনি পায়ে চাগে কিকিদা আছে অন্তৰিক্ষ আছে আৰু দুজনমান বলিউডৰে হয় আছে তো কেতিয়ালৈকে ৰিলিজ হ'ব এখন নেক্সট উইক প্ৰবলি নেক্সট ইয়াৰ মানে আৰু অলপ বাকী আছে শ্বুটিং মানে পুৰা কমপ্লিট হোৱা নাই তো তোমাক শুভেচ্ছা থাকিল বহুত আমাৰ ফালৰ পৰা থেংক ইউ আজি ধ্যানী আমাৰ গেষ্ট আছিলে বাৰ্থডে বহুত ভাল লাগিলে ধ্যানীৰ লগত কথা পাতি বাকী আপোনালোকক জনাই আছোঁ তেওঁৰ বিষয়ে দীপলিনা ডেকা আৰু প্ৰবীণ বৰাৰ জনাকৰ চিঠি কুসুম কৈলাশৰ বোকা পাপৰি গগৈ আৰু কল্যাণদ্বীপৰ মইনা ৰাতি ৰাতিকে ধৰি বহুতো অসমীয়া গীতত তেওঁ অভিনয় কৰিছে উঠি অহা এগৰাকী প্ৰতিভাৱান অভিনেত্ৰীৰ সহজ সৰল মনটোৱে আমাক বাৰুকৈ আকৰ্ষিত কৰিলে প্ৰথম চিনাকিতে সকলোকে আপোন কৰি ল'ব পৰা ধ্যানীক আগন্তুক সময়ৰ বাবে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ